নমস্কাৰ বন্ধুসকল আজি মই অন্য এটি ভিডিঅ'লৈ আগবাঢ়িছোঁ এই ভিডিঅ'টো হ'ব প্ৰত্যেক দিনতকৈ বেলেগ হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় ভাল পাব মই যে কৈ আছিলোঁ আজিৰ ভিডিঅ'টো অন্য দিনতকৈ বেলেগ হ'ব আজি আমাৰ কাৰিকুৰা গাঁৱৰ যিখন খেলপথাৰ আছে সেই খেলপথাৰতে এটা গুৰুজনাৰ নামঘৰ আছে কীৰ্তন ঘৰ আছে সেই কীৰ্তন ঘৰতে নামৰ ধ্বনি গুৰুজনাৰ গুণানুকীৰ্তন কৰি আছে সেই উপলক্ষে ময়ো আহিছোঁ আহক আমি ভিডিঅ'টি চাওঁ ক'ত কেনেকৈ তেওঁলোকে গুৰুজনাৰ গুণানুকীৰ্তন কৰি আছে
কিছু কথা জানিম আপোনালোকৰ এই পালনাম কিমান দিনৰ পৰা আৰু কিমান দিনলৈ হৈ থাকিব এইটো আপোনাৰ আমাৰ যোৱাকালিৰ পৰা হৈ আছে আজি যোৱাকালি আছিল ভকত আদৰণি হয় আজি মূল এইটো হ'ব আজি পালনাম মহাপুৰুষ গুৰুজনাৰ কৰ্মত্ত সিংহ মহাপালনাম হয় 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 দক্ষিণ ছয়গাঁও আঞ্চলিকে প্ৰথমবাৰৰ পৰা আয়োজন কৰা হৈছে এইখিনি হয় অৰ্থে এই পালনাম আমি দেখিছোঁ বহুত আপসকল আহিছে কোন কোন ঠাইৰ পৰা আহিছে আমাৰ এইটো মৰিগাঁৱৰ পৰা আহিছে হয় কুকুৰমাৰা আহিছে ওদালগুৰিৰ পৰা আহিছে কটাবাৰীৰ পৰা আহিছে বক আহিছে নিচিমপুৰ আহিছে বাঘমাৰা আহিছে তাৰপিছতে বামুণী গাঁও আহিছে পানগাঁও ভেৰভেৰি কিমানটানৰ যিখিনি ভকত আছে সেইখিনিতে গুৰুজনাৰ গুণানুকীৰ্তন শুনিবলৈ বা গুণ গান গাবলৈ কোনো পিছ পৰি ৰোৱা নাই হিলডোল ভাঙি আহিছে ভাল লাগিছে মোৰ ইয়াত আহি বহুত ভাল লাগিছে কাইলৈ আৰু শৰণ শিবিৰ আছে শৰণ শিবিৰ শৰণ গুৰুজনাৰ সেই তত্ত্ব যদি জানিব বিচাৰে অহাকালি এইবিলাক উপদেশ হিচাপে দিব উপস্থিত থকা আমাৰ যি ভক্তপ্ৰাণ ৰাইজ তেওঁলোকৰ কাৰণেও খাদ্য পাতি বৃহৎ আয়োজন কৰা দেখা গৈছে ঠিক আছে ভালে লাগিছে দূৰণিৰ পৰা আহিছেতো আমি ঠিক আছে আমি ৰন্ধন প্ৰক্ৰিয়াৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম আমি ৰন্ধনশালাৰ দেখি কি কিনো আয়োজন কৰিছে আমি চাই আহোঁ আপোনালোকেও চাই থাকক বৈকুণ্ঠৰ মহাহৰিনাম পালনামৰ সুমধুৰ ধ্বনি আমি শুনি আমাৰ দেহ মন পৰম পবিত্ৰ কৰিছোঁ এনেকৈ গুণানুকীৰ্তন শেষ হোৱাৰ পিছত আলহী অতিথি বা ভক্তপ্ৰাণ বা আইবাসকলৰ কাৰণে আপ্যায়ন কৰা দেখা গৈছে চাওক সকলোৱে মিলিজুলি একেলগে সমবেত হৈ আহাৰ গ্ৰহণ কৰিছে সুন্দৰ পৰিৱেশ ময়ো শংকৰ পালনামত আহি আই বাপসকলৰ লগতে একেলগে আহাৰ গ্ৰহণ কৰিবলৈ পাই বহুত সুখী অনুভৱ কৰিছোঁ ঠিক আছে এবাৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ বহুত কিবা কিবি আয়োজন কৰিছে দেই আমাৰ এয়া পূৰ্ণিমাহঁতক দেখুৱাই দিয়ে এইবাৰ খেলছা এই ইউটিউবত যদি যি পালনাম আছিলে তাতে আহি বহুতে ভাল লাগিলে আমাৰ কাৰিকুৰাৰ ফালৰ পৰা যি পালনাম আয়োজন কৰা হৈছিলে আয়োজক কমিটিলৈ বহুত ধন্যবাদ জ্ঞাপন কৰি আজি ব্লগটি মই ইমানতে সামৰণি মাৰিছোঁ মোৰ ভিউৱাৰ্ছসকললৈও বহুত ধন্যবাদ মোক সহযোগ কৰি থকাৰ বাবে ঠিক আছে এতিয়া মই ব্লগটি ইমানতে সামৰণি মাৰিলোঁ বাই বাই